হাই ফ্ৰেণ্ডছ, কেনেকুৱা ভালনে? আশা কৰোঁ আপোনালোকে ভালে আছে। মই ধীৰাজ অসমৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে মোৰ কোনো নটিফিকেশ্যন মিছ নকৰে। মোক বহুতো ল'ৰা ছোৱালীয়ে কমেণ্ট কৰি আছে, মই সঘনাই সেই কমেণ্টটো পাই আছোঁ যে দাদা মই ৰানিং কৰাৰ সময়ত পেটৰ বিষ হৈছে, মই ৰানিং প্ৰেক্টিছ কৰিব পৰা নাই। কমেণ্টৰ উত্তৰটো লিখি দিবলৈ বহুত অসুবিধা, কাৰণ দীঘলীয়া হৈ যায়। কি কাৰণে বা পেটৰ বিষ হৈছে, বহুতটা কাৰণত পেটৰ বিষ হ'ব পাৰে আপোনাৰ। গতিকে মই ভাবিছোঁ এটা ভিডিঅ' বনাই দিওঁ আৰু ভিডিঅ'টো বনাই আপোনালোকক অকণমান উপকৃত কৰোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰানিঙৰ সময়ত পেটৰ বিষ বহুতটা কাৰণত হ'ব পাৰে। প্ৰথম কাৰণটো হৈছে আপোনালোকে বহুদিনৰ পিছত ৰানিং কৰিছে, নতুবা বিগিনাৰ, আপুনি নতুনকৈ ৰানিং কৰিবলৈ আৰম্ভ কৰিছে, তেতিয়া আপোনাৰ ৰানিঙৰ সময়ত পেটৰ বিষ হ'ব পাৰে। সেইটো বৰ ডাঙৰ কথা নহয় বা সেইটো বেমাৰ নহয়, প্ৰত্যেকৰে সেইটো অৱস্থাত হয়, ৰানিঙৰ পেটৰ বিষ হয়। ইয়াৰ কাৰণটো হৈছে আপোনাৰ পেটৰ মাচুলখিনি ৰানিঙৰ কাৰণে উপযোগী কৰিব লাগিব আপুনি, তেতিয়াহে আপোনাৰ লাহে লাহে পেটৰ বিষটো কমি যাব। দ্বিতীয় কাৰণটো হৈছে আপুনি ভৰপেট, মানে পেট ভৰাই কিবা খাইছে ৰানিঙৰ আগত আৰু তুৰন্ত সেইখিনি ডাইজেষ্ট হোৱা নাই আৰু আপুনি অকণমান পিছতে ৰানিং কৰিবলৈ গৈছে, সেইটো অৱস্থাতো আপোনাৰ পেটৰ বিষ হ'ব দেখিবলৈ পোৱা যায়। গতিকে আপুনি যদি ৰানিং কৰিবলৈ যায় তাৰে 2 ঘণ্টা বা 3 ঘণ্টা আগত পেট ভৰাই ভাত খাব পাৰিব, একো নাই। কিন্তু আপুনি যদি পটককৈ ভাত খোৱাৰ পিছতে ৰানিং কৰিবলৈ যায় তেনেহ'লে পেটৰ বিষ আপোনাৰ হ'ব পাৰে। গতিকে আপুনি কিবা যদি খায় 2 ঘণ্টা বা 3 ঘণ্টা আগত খাব। আৰু আপুনি যদি প্ৰি ৱৰ্কআউট হিচাপত কিবা ল'ব খোজে, অকণমান 45 মিনিট আগত বা আধা ঘণ্টা আগত ল'ব পাৰিব, সেইটো অকণমান লাইটলি। আৰু পানী অকণমান খাব পাৰিব, পানীও পেট ভৰাই নাখাব। যদি পানী পেট ভৰাই খায় আপোনালোকে তেতিয়াও পেটৰ বিষ হোৱা দেখিবলৈ পোৱা যায়। তৃতীয় কাৰণটো হৈছে আপোনালোকে ৰানিং পজিশ্যন। যদি ৰানিং পজিশ্যন আপোনাৰ শুদ্ধ নহয়, আপুনি আগফালে বহুত জুকি ৰানিং কৰি আছে, সেইটো অৱস্থাত কি হয়, আমাৰ অক্সিজেনটো আমাৰ তলৰ মাচুলখিনিত প্ৰভাইড নহয়, যাৰ ফলত আপোনাৰ পেটৰ বিষ হ'ব পাৰে, তলপেটটোত পেটৰ বিষ হ'ব পাৰে। সেইকাৰণে মই কৈছিলোঁ আগতে মই ভিডিঅ' বনাইছিলোঁ আপোনাৰ ৰানিং পজিশ্যনৰ ওপৰত। ৰানিং পজিশ্যন শুদ্ধ হ'ব লাগে আপোনাৰ, না আগফালে জুকিব লাগে না পিছফালে জুকিব লাগে, আপোনাৰ ৰানিং পজিশ্যনটো শুদ্ধ হ'ব লাগে। সেইটো আপোনালোকে ভিডিঅ' চাই ল'ব পাৰিব, ৰানিং পজিশ্যন আমাৰ কেনেকুৱা হ'ব লাগে ৰানিঙৰ সময়ত। গতিকে ৰানিং পজিশ্যনটো শুদ্ধ হ'ব লাগে, শুদ্ধ হ'লে আমাৰ পেটৰ বিষ হোৱাৰ সম্ভাৱনা কম থাকে। তৃতীয় কাৰণটো হৈছে মষ্ট ইম্পৰ্টেণ্ট কাৰণ, সেইটো উশাহ নিশাহ লোৱা। আপুনি যেতিয়া উশাহ লোৱা ঠিকে লয়, যেতিয়া আপুনি উশাহটো এৰে, সম্পূৰ্ণ উশাহটো এৰি নিদিয়ে, যাৰ ফলত আমাৰ হাওঁফাওত ফেফৰা যিটো আছে, ফেফৰাখিনি আমাৰ অকণমান ফুলিবলৈ লোৱাৰ ফলত আমাৰ তলৰ অংশত অক্সিজেনৰ পৰিমাণটো কমি যায়, যাৰ ফলত আমাৰ পেটৰ ছাইডত বিষ হয়, এইটো হোৱা দেখিবলৈ পোৱা যায়। গতিকে আপুনি উশাহ লোৱাৰ সময়ত সম্পূৰ্ণ উশাহটো ল'ব আৰু সম্পূৰ্ণ এৰি দিবলৈ চেষ্টা কৰিব। গতিকে এইকেইটা কাৰণ আপোনাৰ হ'ব পাৰে ৰানিঙৰ সময়ত যদি আপোনাৰ পেটৰ বিষ হয়। মই এই কাৰণকেইটা কৈয়ে দিলোঁ। এইকেইটা কাৰণ আপোনালোকে অপ'জিট, আপোনাৰ এইকেইটা কাৰণ ৰানিং কৰাৰ আগতে এইকেইটা কাৰণ আপোনালোকে লক্ষ্য ৰাখিব। তাৰোপৰি আপোনালোকে যদি ৰানিং কৰিবলৈ যায়, ৰানিঙৰ আগত ভালকৈ ৱাৰ্ম আপ কৰিব। আপোনালোকে কি কৰে, ৱাৰ্ম আপ নকৰি কিনে ডাইৰেক্টলি আপুনি বহুত স্পীডত ৰানিং কৰিবলৈ লয়, যাৰ ফলত আপোনাৰ পেটৰ বিষ হ'ব পাৰে। আপোনালোকে যেতিয়া প্ৰথমে ৰানিং কৰিবলৈ ল'ব তেতিয়া শ্ল'লি লাহে লাহে অকণমান ৰানিং কৰিব, সেইখিনিতে আপোনাৰ ৱাৰ্ম আপ হ'ব। আৰু যেতিয়া আপুনি ৱৰ্কআউটলৈকে যাব, অকণমান স্পীডত ৰানিং যেতিয়া কৰিবলৈ ল'ব তেতিয়া অসুবিধাৰ সন্মুখীন নহ'ব, সম্পূৰ্ণ বডিটোৱে আপোনাৰ অবজাৰ্ভ কৰিব। গতিকে এইকেইটা কাৰণতে আপোনাৰ ৰানিঙৰ সময়ত পেটৰ বিষ হোৱা দেখিবলৈ পোৱা যায়। তথাপিও ইয়াৰ পিছতো যদি আপোনাৰ ৰানিং কৰি আছে আৰু বা ইণ্টাৰভিউ দিনাখন আপোনাৰ ৰানিং চলি আছে আৰু পেটৰ বিষ হৈছে, তেতিয়া আপুনি কি কৰিব? তেতিয়াতো আপুনি বাদ দিব নোৱাৰে, ৰানিং কৰি থকাৰ সময়ত বাদ দি আহিব নোৱাৰে, আপোনালোকে ইণ্টাৰভিউত ফেইল হৈ যাব। গতিকে সেইটো অৱস্থাত আপুনি কি কৰিব, যাৰ ফলত যিখিনি কাম কৰিলে আপুনি অকণমান হ'লেও আৰাম পাব। যেতিয়া আপুনি ৰানিং কৰি আছে, ধৰা আপুনি ইণ্টাৰভিউৰ দিনাখন ৰানিং কৰি আছে আৰু আপোনাৰ পেটৰ বিষ হৈছে, তেতিয়া কিছুমান পদক্ষেপ ল'ব পাৰিব। যেনে ধৰা আপুনি উশাহটো নাকেৰে দীঘলকৈ উশাহ ল'ব, উশাহ লৈ কিনে আপুনি সম্পূৰ্ণ উশাহটো এৰিব, এনেকৈ 3-4 বাৰ কৰিব ৰানিং কৰি থকা সময়তে। তেতিয়া আপুনি অকণমান হ'লেও পেটৰ বিষ কমিব আৰু আপুনি আৰাম পাব, ৰানিং কৰিবলৈ সুবিধা পাব। অকণমান যেতিয়া স্পীডটো অকণমান যদি আপুনি কমাই দিয়ে ৰানিং কৰাৰ সময়ত, তেতিয়া অকণমান আৰাম পাব। আৰু যিখিনি অংশত আপোনাৰ পেটৰ বিষ হয়, ধৰ বাওঁফালে হৈছে নতুবা সোঁফালে এইখিনিতে বিষ হ'লে আপুনি সেইখিনি অংশ অকণমান টিপি ধৰিবলৈ চেষ্টা কৰিব, টিপি ধৰি আৰাম পাব, আৰাম পালে আৰু আপুনি ৰানিং কৰিবলৈ পাৰিব। গতিকে এইখিনি আছিল আজিৰ এই সৰু ভিডিঅ'টোত। আই হোপ ভিডিঅ'টো চাই আপোনালোকে কিছু উপকৃত হৈছে আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। জয় আই অসম, ধন্যবাদ।